ফ্ৰেণ্ডছ, আজি আমি চালাং ৱাটাৰফললৈ গৈ আছোঁ। আমি 4জনমান বন্ধু গৈ আছোঁ চালাং ৱাটাৰফললৈ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি তাত গৈ আপোনালোকক চালাং ৱাটাৰফলটো দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আমি গৈ আছোঁ একা বেকা বাটেৰে, আৰু কিছু সময় পিছত আমি গৈ পাম। এয়া অৰূপে বাইক চলাই আছে আৰু কিছু সময় পিছত মই চলাম। এনেকৈ আৰু আমি গৈ আছোঁ এতিয়া। আপোনালোকে চাই থাকক। আমি আহি পালোঁ। এয়া চালাং ৱাটাৰফল আহি পালোঁ, মেঘালয়ত থকা। চাওক আপোনালোকে, কি ধুনীয়া পৰিৱেশ। চাওক কিমান মানুহে চেলফি লৈ আছে। কি ধুনীয়া এটা পৰিৱেশ লাগিছে, হয়নে? আপোনালোকে ইয়াৰ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। এইখিনিৰ পৰা আহিব, আপোনালোকে চাব কেতিয়াবা। মেঘালয়ত আছে এইটো ৱাটাৰফল, চালাং ৱাটাৰফল, চালাং নামৰ ঠাইত। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ বাই।